গুপ্তা এণ্টাৰটেইনমেণ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 2021 চনৰ প্ৰথমটো দিন। 2020 বৰ্ষৰ বহুত ঘাত প্ৰতিঘাত বতৰ মাজেৰে আপোনালোকক পাৰ হৈবলগীয়া হ'ল। কৰোণাই 10 মাহ দিন আপোনালোকক ভিতৰত ৰাখিবলগীয়া হৈছে। তেনেকুৱা সময়তে পুৰণা বছৰৰ অন্তিম মাহত গোলাঘাটবাসীলৈ এক সুখবৰ আহিল। অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা আছিল, সেই পৰীক্ষাত অসমৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা কংকন জ্যোতি শইকীয়াৰ ঘৰত মই আছোঁ। আৰু কংকন জ্যোতি শইকীয়াৰ বিষয়ে মই জানিব বিচাৰিম আৰু কেনেধৰণে তেওঁ APSCত অৱতীৰ্ণ হৈছিল আৰু কেনেধৰণে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ উপৰি তেওঁ চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানৰ বিষয়ে তেওঁ ক'ব। তেওঁ যিহেতু চৰকাৰী মাধ্যমৰ পৰাই আজি শেষ যি অন্তিম পৰীক্ষা ক'বলৈ গ'লে APSC, সেই APSCটো তেওঁ কোচিং কৰিছিল চৰকাৰী মাধ্যমৰ জৰিয়তে। গতিকে তেওঁৰ বিষয়ে আমি জানিম, কেনেধৰণে চৰকাৰী মাধ্যম যে সফলতাৰ অন্তৰায় হ'ব নোৱাৰে সেই বিষয়ে তেওঁ ক'ব। কংকন জ্যোতি শইকীয়াক আমি স্বাগতম জনাইছোঁ। কংকন জ্যোতি শইকীয়া, নমস্কাৰ। হয়, আপুনি কেইবাটাও খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে 2020 চনটো, আজি 2021 প্ৰথম দিন। 2020 চনটো আমাৰ সকলোৰে বাবে, ভাৰতৰ বাবে, বিশ্ব সমাজৰ বাবে বহু এটা ঘাত প্ৰতিঘাতপূৰ্ণ বছৰ। কিন্তু মই ভাবোঁ এই কলীয়া ডাৱৰ সকলোৰে জীৱনলৈ বা সকলো সময়তে আহিব পাৰে। ৰথৰ চকৰিৰ দৰে আমাৰ জীৱন হয়, কেতিয়াবা ওপৰলৈ যাব, কেতিয়াবা তললৈ যাব, আমি তাৰ মাজেৰে পাৰ হৈ যাব লাগিব। মই ভাবোঁ এই মহামাৰীৰ দিনো অতি সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব। নতুনকৈ আমি 2021 নতুন বছৰত আমি নতুন সৃষ্টিৰে নতুনৰ পাতনি মেলিম। আৰু আপুনি যি কথা কৈছে যে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ কথা কৈছে, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কথা কৈছে। হয়, মই সৰুৰ পৰাই চৰকাৰী খণ্ডৰ বিদ্যালয়তে পঢ়িছিলোঁ। LP স্কুল কৰিছিলোঁ মই 3 নং টাউন চানমাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা। তাৰপাছত মই গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পঢ়িছিলোঁ। গোলাঘাট গভৰ্ণমেণ্ট বইজ, যিখন বিদ্যালয় সেই সময়ত বৰ্তমান আছে, বহুত দুৰ্নাম আছিলে যে গোলাঘাট গভটৰ ল'ৰাবোৰ গুণ্ডা হয়, গোলাঘাট গভটৰ ল'ৰাবোৰে পঢ়া শুনা নকৰে। অন্যান্য ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তুলনাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক, এতিয়া নতুনকৈ ছাত্ৰ ছাত্ৰী হৈছে, তেতিয়া অকল বইজ আছিলে, ছাত্ৰসকলক এটা হেয় দৃষ্টিৰে চোৱা যায়। মই নিজেই সেইটো অভিজ্ঞতা, মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, এটা হেয় দৃষ্টিৰে চোৱা যায়। তাৰপিছত মই গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত পঢ়িছিলোঁ, এখন স্বনামধন্য শিক্ষানুষ্ঠান, সেইখনো চৰকাৰী মহাবিদ্যালয়। তাৰপিছত মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ। গতিকে মোৰ প্ৰাথমিক পৰ্যায়ৰ পৰা মোৰ স্নাতকোত্তৰ পৰ্যায়লৈকে গোটেইখিনি চৰকাৰী খণ্ডৰ বিদ্যালয়তে হৈছিলে আৰু গোটেইখিনি মই অসমীয়া মাধ্যমতে পঢ়িছিলোঁ। এতিয়া কথা হ'ল, হয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মই বিৰোধিতা কৰিবলৈ নাযাওঁ, সকলোৱে আছে। বহুতো এনেকুৱা বিদ্যালয় আছে যিসকল বিদ্যালয় বৰ্তমান গাঁৱে ভূঞে আছে, বহুতে ব্যক্তিগত প্ৰচেষ্টাৰে জন্ম দিছিলে, এটা নতুন শিক্ষানুষ্ঠানৰ পোহৰবিলাকলৈ গাঁওবিলাকত জন্ম দিছিলে, যিখিনি পিছত প্ৰভিঞ্চিয়েলাইজ কৰিছিলে চৰকাৰে, কিন্তু প্ৰথমতে ব্যক্তিগত প্ৰচেষ্টাতে হৈছিলে। গতিকে মই তেখেতসকলক বিৰোধিতা কৰিবলৈ নাযাওঁ, কিন্তু আমাৰ সমাজত যিটো এটা মনোভাৱ আছে যে চৰকাৰী খণ্ডৰ বিদ্যালয় বেয়া, ব্যক্তিগত খণ্ডৰ বিদ্যালয়হে ভাল, তাতে শিক্ষা ভাল। কিন্তু মই সকলোকে কওঁ যে মই ভাবোঁ চৰকাৰী খণ্ডৰ বিদ্যালয়তে হওক বা চৰকাৰী খণ্ডৰ যিকোনো অনুষ্ঠানতে হওক, হস্পিটেলেই হওক বা অন্যান্য অনুষ্ঠানেই হওক, সকলোতকৈ বেষ্ট মানুহখিনি সদায় চৰকাৰী খণ্ডৰ বিদ্যালয়, চৰকাৰী খণ্ডৰ মহাবিদ্যালয়, চৰকাৰী খণ্ডৰ হস্পিটেলতে থাকে। তাৰ পৰাই গৈ বেলেগ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষাদান কৰে। অৱশ্যে ডাইৰেক্ট শিক্ষাদান কৰাও ব্যক্তিও আছে, বহুতে ভালকৈ উত্তীৰ্ণ হৈ পেলাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো সোমায়। কিন্তু মই দেখিবলৈ পাইছোঁ মহাবিদ্যালয়ৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰী খণ্ডৰ মহাবিদ্যালয়ৰ পৰা গৈ বা ৰিটায়াৰ হোৱাৰ পিছত তেখেতসকল ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ যায়। গতিকে মই ভাবোঁ আমাৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে যদি ভাবিছে যে আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়তহে ভাল শিক্ষা লাভ কৰিব পাৰিম, সেইটো সম্পূৰ্ণ ভুল বুলিও হ'ব। মানে তাতো বহুখিনি ভাল শিক্ষক শিক্ষয়িত্ৰী আছে, কিন্তু যে এটা নিগেটিভ তেখেতসকলৰ মনোবৃত্তি আছে যে চৰকাৰী খণ্ডৰ বিদ্যালয়ত হেৰি হ'ব যে আমি বেয়া শিক্ষা পাম, সেইটো নহয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো ভাল শিক্ষা পাব, কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয়তো তাতকৈ কোনো গুণে কেতিয়াও কম ভাল শিক্ষা নাপায়। একদম সদায় ভাল শিক্ষা পাব, কোনো এটা কম বেয়া শিক্ষা নাপায়, সদায়ে ভাল শিক্ষাই পাব তেওঁলোকে। গতিকে মই উঠি অহা প্ৰজন্মক, বিশেষকৈ অভিভাৱকসকলক অনুৰোধ জনাইছোঁ, আমিয়ে আমাৰ মাজৰ বিদ্যালয়সমূহক আগবঢ়াই নিব লাগিব, আমিয়ে অসমীয়া জাতিটোক আগবঢ়াই নিব লাগিব, আমিয়ে অসমীয়া সমাজখনক আগবঢ়াই নিব লাগিব। গতিকে মই অভিভাৱকসকলক অনুৰোধ জনাইছোঁ, বিনম্ৰ কাতৰভাৱে মই অনুৰোধ জনাইছোঁ যে
আপোনালোকে আপোনালোকৰ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে, আপোনালোকৰ ল'ৰা ছোৱালী আছে, আপোনালোকে চেষ্টা কৰক চৰকাৰী খণ্ডৰ বিদ্যালয়ত দিবলৈ, অসমীয়া বিদ্যালয়ত দিবলৈ, অসমীয়া মাধ্যমত। তেতিয়াহে মই ভাবোঁ আমি নিজেই সমাজৰ উন্নতি সাধনত আমি নিজেই ভূমিকা গ্ৰহণ কৰিব পাৰিম। আৰু তুমি যিহেতু চৰকাৰী মাধ্যমৰ শিক্ষা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলা, তাৰ পৰাই আমাৰ এজন গোলাঘাটৰ সুসন্তান ৰেংগাৰ অনুপম শইকীয়া লগ পাইছিলোঁ। মই অনুপম শইকীয়া ছাৰক লগ পোৱা নাই, কিন্তু মই যিটো আপোনালোকৰ এটা নিউজ লাইভত কথা বাৰ্তা বুলি অনুষ্ঠান হয়, তালৈ অনুপম শইকীয়া ছাৰক নিমন্ত্ৰণ কৰি আনিছিলে হোমেন বৰগোহাঁই ছাৰৰ লগত। মই সেই অনুষ্ঠানটো মই মোৰ যি হেৰি হয় ভাইভা হয়, ভাইভাৰ আগত চাইছিলোঁ আৰু খুব অনৈক্য অনুষ্ঠান এটা আছিলে। ছাৰক লগ কৰা আশা বহুত আছে। গুৱাহাটী IIT তেখেত বৰ্তমান কৰ্মৰত মেথছ ডিপাৰ্টমেণ্টত। ৰেংগাৰ অনুপম শইকীয়া গোলাঘাটৰ গৌৰৱ, গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ। গতিকে তেখেতক লগ পোৱাৰ খুব আশা আছে। আৰু এটা কথা, সফলতাৰ তোমাৰ আঁৰত কোন আছে? সফলতাৰ আঁৰত প্ৰথমেই মই কৃতিত্ব দিব লাগিব, মানে মই কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব মোৰ প্ৰয়াত দেউতা চন্দ্ৰেশ্বৰ শইকীয়া। তেখেতে মোক সৰুৰ পৰা খুব শাসন কৰিছিলে। বহুতে এতিয়া বহুত পিতৃ মাতৃয়ে শাসন নকৰে, সেইটো এটা বেলেগ ইছ্যু, কিন্তু মোক খুব শাসন কৰিছিলে। খুব শাসনৰ মাজত ৰাখিছিলে। বহুতে মোৰ বন্ধু বান্ধৱ বা পৰিয়ালৰ লোক বা ওচৰ চুবুৰীয়া জানে দেউতা বহুত ষ্ট্ৰিক্ট বুলি, কিন্তু মই ভাবোঁ সেই শাসনৰ কাৰণেই আজি মই এই যি পৰ্যায়ত আছোঁ। দেউতা যোৱা বছৰ ঢুকাইছে মাত্ৰ, যোৱা বছৰলৈকে শাসন কৰিলে যে আমুক নকৰিবি তামুক নকৰিবি, কিন্তু অনুপ্ৰেৰণা যোগালে বহুত গাইডেঞ্চ দিলে। বিশেষকৈ মই যিটো ৰাইটিং স্কিল, মই যিটো পৰীক্ষা দিছিলোঁ বা অন্যান্য কিবা কিবি লিখা মেলা কৰোঁ, সেইখিনি মোৰ দেউতাৰ পৰাই অনুপ্ৰেৰিত হৈছে বুলি মই ভাবোঁ। দেউতাই মোক আগতে প্ৰথমতে দেউতাই ৰচনাখিনি লিখি দিছিলে যে এনেকৈ লিখিব লাগে, সেইখিনি মই অনুকৰণ কৰি মই নিজৰ ধৰণে লিখিছিলোঁ। গতিকে মোৰ প্ৰায় বেছি সংখ্যক মোৰ কৃতজ্ঞতা দেউতাক দিব লাগিব। তাৰ লগতে মা আছে, মায়ে খুব অনুপ্ৰেৰণা যোগাইছিলে, মৰম কৰিছিলে। দেউতাই শাসন কৰিছিলে, মায়ে মৰম কৰিছিলে। গতিকে দুইজনৰ সংমিশ্ৰণে মই আগবাঢ়ি গৈছিলোঁ। তাৰ লগতে মোৰ পৰিয়ালৰ সমূহ সদস্য, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ সকলোৱে, শুভাকাংক্ষী সকলোৱে মোক অনুপ্ৰেৰণা যোগাইছে, সাহস যোগাইছে। মই ফেইলো হৈছোঁ কেতিয়াবা, বিফলতাও হাত লাগিছে, তাৰ মাজতে মই আগবাঢ়ি যোৱা তেখেতসকলে অনুপ্ৰেৰণা যোগাইছিলে। গতিকে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ। নৱপ্ৰজন্মৰ প্ৰতি হয়, প্ৰথমেই সমগ্ৰ অসমবাসীৰ লগতে নৱপ্ৰজন্মলৈ মই 2021 চনৰ নতুন এই বছৰটোৰ শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। নতুন বছৰটো 2020ৰ দৰে নহওক, আমি সকলোৱে নতুনকৈ আগবাঢ়ি যাওঁ। আৰু যিসকল উঠি অহা প্ৰজন্ম আছে, মই দেখিবলৈ পাইছোঁ তেখেতসকলৰ মাজত বহুত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কাৰণেই হওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰতেই হওক বহুত উৎসাহ দেখা পোৱা গৈছে। গতিকে তেওঁলোকে উৎসাহেৰে আগবাঢ়ি যাওক। বৰ্তমান বহুত সংস্কাৰ সাধন হৈছে ইতিমধ্যে, অসম লোকসেৱা আয়োগতেই হওক বা অন্যান্য বিভিন্ন ডিপাৰ্টমেণ্টতে হওক বহুত সংস্কাৰ সাধন হৈছে। যে আগতে পইচাৰ বিনিময়ত চাকৰি কিনিছিলে, জব ফৰ কেছ যোনটো স্কেম বুলি কোৱা হয়, সেইটো যথেষ্ট সংস্কাৰ হৈছে বুলি মই ভাবোঁ। বহুতো মোৰ লগৰে হওক বা অন্যান্য চিনাকি ছাত্ৰ ছাত্ৰীয়ে হওক, তেখেতসকলে যোগ্যতাৰ ভিত্তিত চাকৰি পোৱা মই দেখিছোঁ। গতিকে অকল চাকৰি ভিত্তিয়ে হ'ব নালাগে নৱপ্ৰজন্ম, বিভিন্ন বৃত্তি আছে, কৃষি আছে, ব্যৱসায় আছে, সাংস্কৃতিক আছে, অন্যান্য বিভিন্ন ধৰণৰ বৃত্তি আছে। তেওঁলোকে যোনটো বৃত্তি নিজকে পাৰ্গত বুলি নিজে ভাবে যে মই ভৱিষ্যতে এইটো বৃত্তি পালে মই ভৱিষ্যতে বহুত দূৰ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। গতিকে তেখেতসকলে সেই ক্ষেত্ৰখনত আগবাঢ়ি যাওক। মোৰ তেখেতসকলৰ প্ৰতি শুভকামনা আৰু শ্ৰদ্ধা সদায় থাকিব। অসমখন আগুৱাই যোৱাত তেখেতসকলৰ অৰিহণা নিশ্চয়কৈ বহু আছে। হয়, আপুনি APSC কথা কৈছে, ভাৰতীয় সংঘ লোকসেৱা আয়োগৰ যি পৰীক্ষা হয়, সকলোৰে ইচ্ছা থাকে নেদেখাটো চাবলৈ, নোপোৱাটো পাবলৈ বা উচ্চৰ পৰা উচ্চতৰলৈ যাবলৈ। মোৰো ইচ্ছা আছে। ময়ো অনাগত ভৱিষ্যত যদিহে সময় সুবিধা পাওঁ মোৰ কামৰ মাজত, মই নিশ্চয়কৈ চেষ্টা কৰিম। ধন্যবাদ। আজি এই অনুষ্ঠানটোত আপোনাক স্বাগতম জনালোঁ আৰু ভৱিষ্যতে আপোনাৰ আৰু সফল হওক, ভৱিষ্যত দিনবোৰ আপোনালোকে উজ্জ্বল কামনা কৰিলোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আজিলৈ আহিছোঁ আৰু ধন্যবাদ।